হাই গাইজ, আপোনালোকে টাইটেল আৰু থাম্বনেইল চাইটো গম পাইছেই। আজি ভিডিঅ'টো ধামাকা হ'ব গৈ আছে। মই এতিয়া বৰ্তমান গৈ আছোঁ মোৰ ফ্ৰেণ্ডৰ ঘৰত। একচুৱেলি মই তেওঁক পিক আপ কৰিব গৈ আছোঁ। তেওঁ আৰু মই লগতে মিলিজুলি যাম আৰু চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আজি ধামাকা হ'বলৈ গৈ আছে। ফাইনেলি মই আহি বৰ্তমান এতিয়া লগৰটো ঘৰ পাই গ'লোঁ। লগৰটো এতিয়া যাবৰ কাৰণে ৰেডি হৈ আছে। এইটো হেই আমি সকলোৱে গৈ আছোঁ আৰু খোজকাঢ়ি ৰাস্তাত মজা লৈ আইচুন্দ্ৰা হস্পিটেল পাইছোঁহি। চাওক বাৰু কিমান ধুনীয়া হস্পিটেল, বহুত ধুনীয়া লাগে দেখি পেলাই। আপোনালোকে আহিব কিবা ট্ৰিটমেণ্ট কৰিবৰ কাৰণে, ইয়াতে আহিব, বহুত ভাল ট্ৰিটমেণ্ট লয়। আমি বৰ্তমান ATM-ত সোমালোঁ উইথড্ৰ কৰিবৰ কাৰণে। গৈ আছোঁ আৰু স্কৰ্পিঅ'খন লৈ, পেডেল স্কৰ্পিঅ'। আজি বহুত ঠাণ্ডা। আপোনালোকৰ ইফালে কেনেকুৱা কমেণ্ট কৰি জনাব। ইয়াত মানে বহুত ঠাণ্ডা পৰিৱেশ, বহুত ঠাণ্ডা লাগিছে। প্লাছ চবেই জেকেট চেকেট পিন্ধিয়ে বাহিৰত ওলাইছে। আমিও তেনেকৈ ঠাণ্ডাত খোজকাঢ়ি গৈ আছোঁ। এতিয়া গাবোৰ গৰমো লাগিছে, গৰম উঠি গৈছে এতিয়া বৰ্তমান। তো আপোনালোকৰ এইফালে মানে ক্লাইমেটটো কেনেকৈ, ঠাণ্ডা নে গৰম, কমেণ্ট কৰি জনাব। উই আৰ নাও এবাউট টু ৰিচ ইউ গাইজ। আমি জাষ্ট পাবলৈ হ'লোঁ। বৰ্তমান এতিয়া আমি হাইৱেত আছোঁ, গৈ আছোঁ লাহে গৈ পাই আপোনালোকক দেখাই আছোঁ। গাইজ আমি আহি পেলাই এতিয়া বৰ্তমান এণ্ট্ৰেঞ্চ গেটত পালোঁ। এতিয়া বৰ্তমান আমি সোমাই গৈ আছোঁ, ব'লক। Such a beautiful place. সোমাই আহি আপোনালোকে পাৰ্ক এখন পাব লেফ্ট চাইডে, বহুত ধুনীয়া পাৰ্ক। আৰু সম্পূৰ্ণ বিনামূলীয়াকৈ আপোনালোকে ইয়াত আহি সোমাব পাৰিব, কোনো টিকেট ছিষ্টেম নাই। গাইজ মই ফাইনেলি আহি পাই গ'লোঁ, এণ্ট্ৰেঞ্চ গেট সোমাই আহিলোঁ, ভিতৰত এতিয়া বৰ্তমান আছোঁ। তো আপোনালোকেতো গম পাইছে মই বালাজী টেম্পল আহিছোঁ। একচুৱেলি বালাজী টেম্পল বহুত ধুনীয়া টেম্পল হয়, বহুত ভাল লাগে ইয়াত আহি। একচুৱেলি জেগাবোৰ চাই বহুত ভাল লাগিছে। আপোনালোকেও আহিব। আপোনালোকে আহিবলৈ ধৰক গুৱাহাটী আহিলে, গুৱাহাটী আপোনাৰ ISBTত আছে, ISBT ওচৰত আছে। আপোনালোকে আহিলে ইয়াত ধুনীয়াকৈ চাই যাব পাৰিব। বহুত ভাল লাগিছে জেগাবোৰ, আপোনালোকে চাওক। বহুত ভাল জেগা। আৰু আজি পূৰা ৱেডাৰটো পূৰা ক্লাউডি হৈ আছে। ইয়াত পূৰা ক্লাউড হৈ আছে, পূৰা ক্লাউড মানে বৰষুণ আহোঁ কৰি আছে, কিন্তু অহা নাই। বহুত ঠাণ্ডা পৰিছে আজি বৰ্তমান, ইয়াত যথেষ্ট ঠাণ্ডা হৈ আছে। ফ্ৰেণ্ডছবোৰে এতিয়া বৰ্তমান ভিডিঅ' বনাই আছে, ইনষ্টাগ্ৰামৰ ৰিলছ বনাই আছে।
গাইজ অলপ ইনষ্টাগ্ৰাম কাৰণে ৰিলছ বনালোঁ, কিছুমান থাম্বনেইল বনালোঁ। যোনে যোনে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই ন, তো সকলোৱে আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব। মই মোৰ ইনষ্টাগ্ৰাম লিংকটো আপোনালোকৰ ডিছক্ৰিপশ্যন বক্সত দি দিয়া থাকিব, আপোনালোকে তাত চাই পেলাই মোক ফ'ল' কৰিব পাৰে। আৰু বৰ্তমান ইয়াত হৈ গ'ল গধূলি, লাইট চবফালে লাইট চাইট জ্বলাব ল'লে আৰু মানে ভাল লাগিছে বহুত চাই। আৰু একচুৱেলি আজি বেছি মানুহো অহা নাই, চ' আমি ইনষ্টাগ্ৰাম ৰিলছ প্লাছ কিবাকিবি কৰিবলৈ সময় পাইছোঁ। ধৰক ঘূৰিবলৈ ইফালে পিচ পাইছোঁ অলপ ক'ব গ'লে ন। আজি সেইকাৰণে বহুত ভাল, কোনো অহা নাই। চ' আপোনালোকেও আহিব কেতিয়াবা, ছানডে দিনত মানুহ হয় ইয়াত অলপ। আপোনালোকে আহিলে টিউজডে ৱেডনেছডে এনেকুৱা দিনত আহিব। আমি ৱাও, মন্দিৰ চাওক না, ইমান ধুনীয়া লাগিছে চাবলৈ। লাইট চাইট জ্বলাইছে পুৰা হোৱাইট, কিমান ধুনীয়া লাগিছে। এইফালে ফটোশ্বুট কৰি আছে। গাইজ আমি ফাইনেলি বালাজী টেম্পল একদম সন্মুখত আহি ৰখি আছোঁ, পাই গ'লোঁ। ইয়াত চাওক, আপুনি ভিউ চাওক, ইমান ধুনীয়া লাগিছে। লাইটিংবোৰ চাওক, পুৰা পিয়'ৰ হোৱাইট, কিমান ধুনীয়া লাগিছে দেখিছেনে আপোনালোক। ইয়াত সকলো মানুহ আহি পেলাই ফটো উঠে, ৰিলছ বনাই। এইটো এণ্ট্ৰেঞ্চ গেট হয় একচুৱেলি। টেম্পলছটো ইয়াৰ ভিতৰত আছে। আপোনালোকক মই দূৰৰ পৰাই দেখাবলৈ চেষ্টা কৰিম, কাৰণ মই ভিতৰলৈ নাযাওঁ বুলি ভাবিছোঁ। ইয়াত ন'টিচ দিয়া আছে, প্লিজ ৱেৰ ফেচ মাস্ক বিফ'ৰ এণ্ট্ৰি, থেংক ইউ। মানে ইয়াত মাস্ক নহ'লে গাইজ আপোনালোকক সোমাবলৈ নিদিয়ে। চ' আপোনালোকে যেতিয়া আহিব নিজৰ মাস্ক লৈ আহিব, ইয়াত পিন্ধিব এণ্ট্ৰি কৰিবৰ কাৰণে ন। ভণ্টিহঁতে পূৰা ফটো উঠাত বিজি হৈ আছে। আৰু ইফালে আমাৰ ফ্ৰেণ্ড যাদৱী পূৰা ফুল বিজি হৈ আছে ফটো উঠাত। এইফালে আমাৰ কেমেৰা মেন নহয়, কেমেৰা গাৰ্ল, কেমেৰা ওমেন লাগি আছে পূৰা ফটো তোলাত। তোমাৰ এনেই ইয়াত আহি কেনেকুৱা লাগিলে? বহুতেই ভাল লাগিছে, ইমান ভাল লাগিছে। ফাৰ্ষ্ট টাইম ভিজিট বালাজী টেম্পল। ভেৰি এক্সাইটেড ফৰ বহুতেই ভাল, বহুত ভাল লাগিছে ন। একচুৱেলি বহুত ওচৰত আছিলে, আমি অহা নাছিলোঁ হয়নে? আমি ওচৰত নিয়াৰবাই থাকোঁ, হ'লেও আজিলৈকে অহা নাছিলোঁ, ফাৰ্ষ্ট টাইম আহিছোঁ, তো বহুত ভাল লাগিছে। ওচৰত থকা বহুত আমি তেনেকৈ লোকেশ্যন আমি তেনেকৈ ওচৰলৈ নাহোঁ, বেছিভাগ আমি ফ'কাছ কৰোঁ দূৰত যোৱাটো, হয়নে বাৰু? সেইকাৰণে ওচৰত থকা বহুত ভাল বিউটি কিছুমান আমি মানে যোৱাটো নহয়গৈ আৰু। আজি আহিছোঁ, ওচৰত আছে, চব বহুত ভাল লাগিছে, লোকেশ্যনবিলাক বহুত ভাল। ফিলিং ছ গুড, টু মাচ। গাইজ ইয়াৰ ভিতৰত মানে ভিডিঅ' কৰিব দিয়া নাই, মই যাবলৈ চেষ্টা কৰিছিলোঁ আপোনালোকক দেখাবৰ কাৰণে। ইয়াত মানে মোবাইল লৈ গৈ পেলাই মানে আপোনালোকক ভিডিঅ' কৰিব দিয়া নাই। চ' আপোনালোকক মই দেখাব পৰা নাই, যিমানখিনি পাৰিছোঁ বাহিৰৰ পৰাই দেখাই দিছোঁ। মই সেৱা কৰিলোঁ, চাই লওক। আৰু আমাৰ যাদৱে সেৱা কৰিছে আমাৰ বিউটি কুইনৰ ওচৰত।
ইয়ে আৰু गाइस यहाँ आके मेरे दोस्त का जैकेट खो गया है और जैकेट तो हेराई गो ক'ত ৰাখিছিলে সি নিজে নাজানে একচুৱেলি পাহৰি থাকিলে চ' এতিয়া চাইছোঁ আৰু ক'ৰবাত পাওঁ যদি গাইজ ভিডিঅ' শ্বুট কৰি বহুত ভাগৰ লাগিলে আৰু এতিয়া যাবলৈ ওলাইছোঁ আৰু ইয়াৰ পৰা চ' আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগে তো সকলোৱে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব অ'কে চ' মই যাবলৈ ওলাইছোঁ আৰু গৈ আছোঁ আপোনালোকে যদি গুৱাহাটী আহি বালাজী মন্দিৰ চাবলৈ নাহে ন আপোনালোকে মানে গুৱাহাটীত ঘূৰা আৰু নুঘূৰা একেই কথা হ'ব কাৰণ ইমান ওচৰতে যদি ইমান ভাল ধুনীয়া জেগা আছে আপোনালোকে যদি চাবলৈ নাহে ন তো গুৱাহাটী আহি নিশ্চয় লাভ নাই চ' আপোনালোকে যেতিয়াই আহে গুৱাহাটীলৈ যেতিয়া আহে বালাজী মন্দিৰ আপোনালোকে ভিজিট কৰিব অ'কে